खुलुमबाय स्टुडियो आं रबिन बसुमतारी आरो बे समाव चिरांनिफ्राय मोनसे गिदिर रादाब चिरांनि काजलगावनिफ्राय लाना फैदों बे समनि मोनसे गोदान रादाब मा दाइन गोमालांनो हमनाय एबा मोननो थाङै सनानि मोख्रा थामहिनबा गल्डेन लांगुरखौ रैखाथि बोखांनो हायो चिरांनि काजलगाव नंगौ बे समाव चिरांनि काजलगाव माखासे दुथां सिखावनिफ्राय बोखांनो हायो गल्डेन लांगुर रैखाथि हानजाया मोननो थाङै मा दाइन सनानि मोख्राफोरखौ उल्टाफानि हाग्रा ओनसोलनिफ्राय खावना लाबोदोंमोन दुथां सिखावफोरा नाथाय मोनसे आन्दोनि सुलुंखौ बिथा खालामनानै काजलगाव थानानि पुलिस सिडली थानानि पुलिस आरो गुवाहाटीनि एसटीएफ हानजानि गोख्रों सिग्रोमनायाव हमनो हायो दुथां सिखावफोरखौ आरो बे समाव मिथिनो मोननाय बायदिब्ला हमजानाय दुथां सिखारिफोरनि गेजेराव साबा सिखावा सोनाब बेंगलनि लोगोसे साथामा चिरांनि आरो सासेया बांलादेशनि होनना मिथिनो मोननाय जादों आरो बे जाथायाव लोब्बा थानाय दुथां सिखारिफोरनि सायाव माखासे बाथ्राखौ गुवारै मिथिनो थाखाय नायबिजिरनाया बे समाव सोलिगासिनो दं आरो बे समाव फिन फोरमायबावदि मा दाइन गोमालांनो हमनाय एबा मोननो थाङै सनानि मोख्रा थामहिनबा गल्डेन लांगुरखौ रैखाथि बोखांनो हायो चिरांनि काजलगाव नंगौ चिरांनि काजलगाव माखासे दुथां सिखावनिफ्राय बोखांनो हायो गल्डेन लांगुर रैखाथि हानजाया मोननो थाङै मा दाइन सनानि मोख्राफोरखौ उल्टाफानि हाग्रा ओनसोलनिफ्राय खावना लाबोदोंमोन दुथां सिखावफोरा नाथाय मोनसे आन्दो सुलुंखौ बिथा खालामनानै काजलगाव पुलिस थाना सिडली पुलिस थाना आरो गुवाहाटीनि एसटीएफ हानजानि गोख्रों सिग्रोमनायाव हमनो हायो दुथां सिखारिफोरखौ आरो बे समाव मिथिनो मोननाय बायदिब्ला हमजानाय दुथां सिखारिफोरनि गेजेराव साबा सिखावा सोनाब बेंगलनि लोगोसे साथामा चिरांनि आरो सासेया बांलादेशनि होनना मिथिनो मोननाय जादों आरो बे जाथायाव लोब्बा थानाय दुथां सिखारिफोरनि सायाव माखासे बाथ्राखौ गुवारै मिथिनो थाखाय नायबिजिरनाया सोलिगासिनो दं वाइल्ड लाइफ एनिमेल्स আছে গোল্ডেন লেঙ্গুর এইটো রেয়ার স্পিচিজ রেয়ার প্ৰাইমেটছ এই বস্তুটো মানে উল্টা পানী যেটো কেচনাজ হেলাও নেশ্যনেল পাৰ্ক তাত পৰা ইহঁতে কিবাকৈ ধৰি পেলাই মানে আনিছিল আনি পেলাই খাচুকত্ৰা এৰিয়াত পুলিচে ইনফৰমেশ্যন পাই ডিটেক্ট কৰিব পাৰিলে লগে লগে আমাক ইনফৰমেশ্যন দিছে আমি আহিছোঁ আমাৰ protection squad আৰু ৰাণীকাটা ৰেঞ্জ লগ লাগি মানে এটা পিঞ্জৰা আমি যোগাৰ কৰিলোঁ WTIত যিটো আমাৰ ৰিস্কিউ চেণ্টাৰ আছে তাৰ পৰা আনিলোঁ আৰু মানাস নেশ্যনেল পাৰ্ক সিহঁতৰ পৰাও আমি এটা পিঞ্জৰা আনিলোঁ দুটা পিঞ্জৰাত আমি আঠটা আছিলে আঠটাৰ পৰা এটাটো মানে মৰা অৱস্থাত পাইছে সাতটাটো জীৱিত আছে এতিয়া জীৱিত কেইটা আমি পিঞ্জৰাত ৰাখিলোঁ সিহঁতে মানে মনাৰ ভিতৰত বান্ধি পেলাই আনিছিল কাৰণে সিহঁতে ছাফকেশ্যন মানে পাইছিলে সেইকাৰণে আমি এতিয়া পিঞ্জৰাত ৰাখি পেলাই অলপ মানে ৰিলিফ দিছোঁ এতিয়া আমাৰ লগত আছে দুজন ভেটেনাৰী ডক্টৰ প্ৰভাত আৰু ডক্টৰ দাওহাৰু তেখেতসকলে মেডিকেল মানে কেয়াৰটো প্ৰভাইড কৰি আছে এতিয়া আমি পুলিচৰ পৰা হেণ্ডঅভাৰ ল'ম কেছটো হেণ্ডঅভাৰ লৈ পেলাই আমি অতি সোনকালে নেচাৰেল হেবিটেটত পুনৰ আমি ৰিলিজ কৰি দিম ইয়াত নজনীয়া এটা গ্ৰুপ আছে এইটো এজন বাংলাদেশৰ পৰা 5জনটো ৱেষ্ট বেংগলৰ পৰা আৰু 3জনটো আমাৰ বেংগল অগুৰি লোকেলৰ মানুহ এই 9জনীয়া গ্ৰুপ ইহঁতক এতিয়া আটক কৰা হৈছে আমি ইহঁতৰ ওপৰত মানে এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 সেইমতে আমি অফেন্স ড্ৰ কৰিম আৰু ইহঁতক মানে কোৰ্টত প্ৰডিউচ কৰিম ইহঁতৰ মানে অৰ্গেনাইজ এটা গ্ৰুপ বুলি ক'ব পাৰে কিয়নো এইটো মানে ইণ্টাৰনেশ্যনেল মানুহ আছে যেটো বাংলাদেশৰো মানুহ আছে ৱেষ্ট বেংগলৰো মানুহ আছে ইহঁতৰ এটা ডাঙৰ ৰেকেট বুলি আমি ক'ব পাৰোঁ তো ইহঁতৰ মানে ব্লেক মাৰ্কেটিং কিবা থাকিব পাৰে এইটো গোল্ডেন লেংগুৰ ৰেয়াৰ স্পেচিছটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত ব্লেক মাৰ্কেটত ইহঁতে মানে চেল কৰে বা এক্সপৰ্ট কৰে তেনেকুৱা হ'ব পাৰে এনেকুৱা ইলিগেল মানে ইণ্টাৰনেশ্যনেল ৱাইল্ড লাইফ ট্ৰাফিকিংটো মানে আমি প্ৰথমবাৰ ইয়াত মানে ধৰিলোঁ যিটো সোণালী বান্দৰ বা গোল্ডেন লেংগুৰ এইটো প্ৰথম কেছ হৈছে তো এইটো আমি ভালকৈ আৰু ইহঁতৰ লগত কোন কোন জড়িত আছে আকৌ ইনভেষ্টিগেশ্যন কৰিম যিকেইটাক আটক কৰিলোঁ আমি সেইকেইটাক আমি কোৰ্টত প্ৰডিউচ কৰিম কি ক'ব ইতিমধ্যে 8টাকৈ সোণালী বান্দৰ উদ্ধাৰ হৈছে বিলুপ্ত প্ৰজাতি আৰু ইতিমধ্যে জানিব পোৱা মতে এটা মৃত অৱস্থাত উদ্ধাৰ হৈছে সেই সন্দৰ্ভত কি ক'ব এতিয়া আমি
এনিমেলকেইটা আমাৰ চিজ কৰা হৈছে। তাৰপিছত আমি এতিয়া হেল্থ চেকআপ কৰিলোঁ মই ভেটেনাৰী হিচাপত। 7টা লাইভ আছে, এটা মৰিছে। তাৰে আমাৰ 3টা এডাল আছে মেল আৰু 3টা এডাল ফিমেল। এটা হ'ল জুভেনাইল ফিমেল আৰু যিটো মৰিছে এডাল ফিমেল আছে। এতিয়া বাকীকেইটা আমি হেল্থ চেকআপটো কৰিলোঁ। এতিয়া মানে অলমষ্ট এভাৰেজ হেল্থ আছে, তো এলিজিবল হয়। আমি প্ৰচিডিউৰ মতে যদি আমাৰ কোৰ্টৰ প্ৰচিডিউৰ মতে আমাক যদি এইটো ৰিলিজ কৰিব লাগে, আমি ৰিলিজ কৰিব পাৰোঁ। এতিয়ালৈ মানে সম্পূৰ্ণ সুস্থ বুলি ক'ব পাৰে। সুস্থ আমি এই পানী দিলোঁ, খাদ্য দিলোঁ, খাইছে, গোটেইকেইটা খাইছে যিকেইটা আছে। কেতিয়া মানত এইবিলাক মানে ধৰা হৈছিল চোৰাং চিকাৰী? এইটো আমি ষ্টেটমেণ্টটো এতিয়ালৈকে ভালকৈ ল'ব পৰা নাই। এইটো হয়তো মানে এদিনত ধৰা নাই, এইটো অলপ মানে ধৰি ৰাখি হয়তো মানে এক লগত কৰাই মানে সেইটো আনিছে।